গুড মৰ্ণিং এভৰিৱান। আজিৰ ক্লাছত আধুনিক অসমীয়া কবিতাৰ প্ৰথম পথ নিৰ্মাণ কৰোঁতা তথা আধুনিক অসমীয়া কবিতাক জনপ্ৰিয় কৰাত মূল্যৱান অৱদান আগবঢ়োৱা হেম বৰুৱাদেৱৰ এখন চিঠি কবিতাটি আলোচনা কৰিম। আধুনিক অসমীয়া কাব্য সাহিত্যত এখন চিঠি এটি অনন্য সুন্দৰ কবিতা। আধুনিক অসমীয়া কবিতাক জনপ্ৰিয় কৰাত হেম বৰুৱাৰ অৰিহণা স্মৰণীয়। হেম বৰুৱাৰ ৰচনা এটি সহজ সৰল, প্ৰকাশভংগী পোনপটীয়া। আধুনিক অসমীয়া কবিতাত হেম বৰুৱাৰ মূল্যৱান কবিতা হৈছে মমতাৰ চিঠি। অকালতে বৈধব্যৰ যন্ত্ৰণা পোৱা নাৰী মমতাৰ স্বামীলৈ লিখা চিঠিখনত নাৰীৰ অন্তৰ কাৰুণ্য সংযত ভাষাত প্ৰকাশ পাইছে। এখন চিঠি নামৰ কবিতাটিত সৈনিক স্বামীয়ে পত্নীক এৰি থৈ আহিবলগীয়া হোৱা সময়ৰ স্মৃতি আৰু তাৰ লগতে অন্তৰত জাগ্ৰত স্বদেশ প্ৰেমৰ প্ৰকাশ ঘটিছে। চিঠিৰ মাধ্যমতো যে একোটা বিষয়ক সাৰ্থক কাব্যৰূপ দিব পাৰি, সেই কথা উপলব্ধি কৰাৰ উদ্দেশ্যেই কবিতাটি পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। কবি হেম বৰুৱাৰ এখন চিঠি কবিতাটো এটা অতি মৰ্মস্পৰ্শী কবিতা। 60ৰ দশকত ৰচিত এখন চিঠি কবিতাটোত সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ পত্নী মমতালৈ লিখা চিঠিৰ মৰ্ম প্ৰকাশ পাইছে। সৈনিক জীৱনত কামৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। মৰমৰ আত্মীয় ইষ্ট কুটুম্ব সকলোলৈও মৰম যাচি খা খবৰ দি চিঠি এখন লিখিবলৈ বা চিঠি লিখিও ডাকত দিবলৈ সময় নোপোৱা আদি কৰ্মব্যস্ত সৈনিক জীৱনৰ কথা চিঠিখনৰ মাজেৰে প্ৰকাশ পাইছে। সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত কৰ্মব্যস্ত হৈ থকা এজন সৈনিকৰ নিজৰ মৰমৰ পত্নী মমতালৈ নিবিড়ভাৱে মনত পৰা কথাৰে চিঠি এখন লিখিবলৈ আৰম্ভ কৰি তাত উল্লেখ কৰিছে যে তেওঁৰ ওচৰৰ পৰা বিদায় লৈ অহাৰ মুহূৰ্তত তেওঁৰ চকু পানীৰে উপচি পৰাত সৈনিকজন বেদনাহত অন্তৰেৰে মৌন হৈ ৰোৱাৰ বাহিৰে অন্য কোনো উপায় নাছিল। সেই বেদনাই পৰ্বতীয়া বন পোৰা জুইৰ দৰে তেওঁৰো অন্তৰ পুৰিব লাগিছে। এহেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনাই ছাই হৈ গৈছে। পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালী। তাত সৈনিকৰ তেজৰ চেকুৰা জিলিকি থাকে। তাত প্ৰতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ জুই শিখা। ই এখন মহাকাব্যৰ দৰে। ইয়াতেই মৌন ভাষাৰে লিখা থাকে শত শত সৈনিকৰ তেজৰ বুৰঞ্জী। ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন, দেখা যায় ধোঁৱা আৰু ধোঁৱা। সৈনিকজনে চিঠিখনত আৰু লিখিছে, যদি তেওঁৰ শত্ৰু সৈন্যৰ হাতত মৃত্যু হয় তেনেহ'লে সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পবিত্ৰ হৈ ৰ'ব, কাৰণ দেশৰ কাৰণে যুঁজিবলৈ গৈ হোৱা মৃত্যুত দেৱতাৰ আশীৰ্বাদ থাকে। তেওঁ নিজৰ পত্নীক এটা কথাই অনুৰোধ জনাইছে যে তেওঁলোকৰ ল'ৰা দুটিয়ে পিতৃৰ অভাৱ যেন কেতিয়াও অনুভৱ নকৰে। ল'ৰা দুটিক এনেদৰে বুজাবলৈ কৈছে যে যদি এজনৰ মৃত্যুৱে আন 10জনক জীৱন দিয়ে তেন্তে সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আত্মাৰ যিদৰে মৰণ নাই, ঠিক সেইদৰে দেশৰ কাৰণে মৃত্যুবৰণ কৰা সৈনিকৰো মৃত্যু নহয়, তেওঁলোক অমৰ হৈ থাকে। বহুত কথা লিখাৰ ইচ্ছা আছিল যদিও সৈনিক জীৱনত দীঘলীয়া চিঠি লিখাৰ আহৰি নাছিল। এই কথা জনাই চিঠিখন সামৰিব খুজিছিল যদিও সেই সময়তে হঠাৎ অহা জৰুৰী নিৰ্দেশ এটা পাই তেওঁ চিঠিখন সামৰিবলৈ বাধ্য হ'ল। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰি অহাৰ কাৰণে সিহঁতক বাধা দি খেদি পঠিয়াবলৈ সেই মুহূৰ্তত যুদ্ধক্ষেত্ৰলৈ যাবৰ কাৰণে তেওঁলোক নিৰ্দেশ দিয়া হৈছে। গতিকে চিঠিখন সেইদিনা ডাকত দিব পৰা নহ'ল বুলি চিঠিখনৰ তেওঁ সামৰণি মাৰিছে। লগে লগে কবিতাটোৰ মাজেদি সৈনিক জীৱনৰ কঠোৰ অনুশাসনৰ কথাও সুন্দৰভাৱে প্ৰকাশ পাইছে। কবিতাটিত উল্লেখ কৰিছে, এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। একোখন মহাকাব্যত সমকালীন সমাজৰ বিভিন্ন দিশ প্ৰতিফলিত হয়। বিশেষকৈ ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, সামৰিক আদি বিভিন্ন ঘটনা পৰিঘটনা, মানুহৰ জীৱন, যুদ্ধবিগ্ৰহ, উত্থান পতন আদিৰ কথা লিপিবদ্ধ থাকে। ঠিক একেদৰে যুদ্ধক্ষেত্ৰতো সৈনিকৰ তেজৰ চেকুৰাই জয় পৰাজয়, বীৰত্ব বন্দিত্ব, হতাহত তেজদীপ্ত জীৱনৰ অনেক কাহিনী সন্নিৱিষ্ট হৈ থাকে। সেইকাৰণে যুদ্ধক্ষেত্ৰ এখনকো মহাকাব্য বুলি অভিহিত কৰা হৈছে। সেইদৰে এখন চিঠি কবিতাটিত উল্লেখিত সৈনিকজন যি স্থানত
অৱস্থান কৰি আছে। সেই মেঘাচ্ছন্ন পৰ্বতো এখন মহাকাব্য, কাৰণ ইতিমধ্যে সেই ঠাইত শত্ৰু সৈন্যৰ লগত অনেকবাৰ যুদ্ধ বিগ্ৰহ হৈছে, কতজন সৈনিকৰ মৃত্যু হৈছে, কতজনৰ অসীম সাহস আৰু বীৰত্ব প্ৰকাশ পাইছে। এই ঠাইৰ এইসমূহ গৌৰৱোজ্জ্বল বীৰত্বব্যঞ্জক কাহিনীৰ লিখিত ইতিহাস নাই যদিও পৰ্বতৰ মৌন ভাষাই সেই তেজৰ বুৰঞ্জী লিখি ৰাখিছে। আকৌ উল্লেখ কৰিছে, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। কবিতা ফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে, দেশৰ অখণ্ডতা ৰক্ষাৰ হেতু দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ব্যৱহৃত এজন সৈনিকে সুদূৰ মেঘাচ্ছন্ন পাহাৰৰ মাজৰ পৰা নিজৰ মৰমৰ পত্নী মমতালৈ এখন চিঠি লিখিছে। তাত অন্যান্য কথাৰ লগতে এই কথাও লিখিছিল যে দেশ ৰক্ষাৰ নিমিত্তে শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে যদি তেওঁৰ মৃত্যু হয়, তাৰ বাবে তেওঁ অকাল বৈধব্য জীৱন আঁকোৱালি ল'বলগীয়া হ'লেও খেদ কৰিব নালাগে। লগতে তেওঁৰ 2 পুত্ৰই যাতে পিতৃৰ অভাৱ বোধ কৰি মনোকষ্ট ভুগিব নালাগে, তাৰ প্ৰতি মমতাক সতৰ্ক হ'বলৈ বিনম্ৰভাৱে আহ্বান জনাইছে। মমতাক তেওঁৰ সন্তান দুটিক বুজাবলৈ কৈছে, দেশ ৰক্ষাৰ নামত সৈনিকৰ মৃত্যু অপৰিহাৰ্য, সেই মৃত্যু অতি পবিত্ৰ। সেই যুদ্ধত তেওঁৰ দৰে এজন সৈনিকৰ মৃত্যুৱে আন 10জনক আন দেশক ৰক্ষা কৰিব পাৰে। যি মৃত্যুৱে দেশক ৰক্ষা কৰে, যি মৃত্যুৱে নিজৰ দেশখনক ৰক্ষা কৰে, সেই মৃত্যুত দেৱতাৰ আশীৰ্বাদ আছে। পাৰিজাত ফুলৰ দৰে সেই মৃত্যু অতি পবিত্ৰ বুলি সৈনিকজনে উপলব্ধি কৰিছে। কবিতাটিত আৰু উল্লেখ কৰিছে, এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালীবোৰ। কবিতা ফাঁকিৰ জৰিয়তে দেশ ৰক্ষাৰ নিমিত্তে সৈনিকসকলে কেনেদৰে নিজৰ জীৱনটো শত্ৰু সৈন্যৰ সন্মুখত উৎসৰ্গা কৰিছে, কেনেদৰে জোৱানৰ বুকুৰ কেঁচা তেজেৰে ধৰাৰ বুকু চেকুৰা চেকুৰি হৈছে আৰু জোৱানসকলৰ মৃত্যু যন্ত্ৰণাত ছটফটাই হাহাকাৰ কৰিছে, আৰু সেই সম্পৰ্কে ক'বলৈ কবিতা ফাঁকি অৱতাৰণা কৰা হৈছে। সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত কৰ্তব্যত ব্যস্ত হৈ থকা এজন সৈনিকৰ নিজৰ মৰমৰ পত্নী মমতালৈ নিবিড়ভাৱে মনত পৰা কথাৰে চিঠি এখন লিখিবলৈ আৰম্ভ কৰি উল্লেখ কৰিছে যে তেওঁৰ ওচৰৰ পৰা বিদায় লৈ অহাৰ মুহূৰ্তত তেওঁৰ চকু পানীৰে উপচি পৰাত সৈনিকজনে বেদনাহত অন্তৰেৰে মৌন হৈ ৰোৱাৰ বাহিৰে অন্য কোনো উপায় নাছিল। সেই বেদনাই পৰ্বতীয়া বন পোৰা জুইৰ দৰে তেওঁৰ অন্তৰ পুৰিব লাগিছে। হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনা ছাই হৈ গৈছে। সেই পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালী, তাত সৈনিকৰ তেজৰ চেকুৰা জিলিকি আছে, তাত প্ৰতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ জুই শিখা। কবিতাটিত উল্লেখ কৰিছে, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। দেশৰ অখণ্ডতা ৰক্ষাৰ হেতু দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ব্যৱহৃত এজন সৈনিকে সুদূৰ মেঘাচ্ছন্ন পাহাৰৰ মাজৰ পৰা নিজৰ মৰমৰ পত্নী মমতালৈ এখন চিঠি লিখিছিল। তাত অন্যান্য কথাৰ লগত এই কথাও লিখিছিল যে দেশ ৰক্ষাৰ নিমিত্তে শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে যদি তেওঁৰ মৃত্যু হয়, তাৰ বাবে তেওঁৰ অকাল বৈধব্য জীৱন আঁকোৱালি ল'বলগীয়া হ'লেও তেওঁ আক্ষেপ কৰিব নালাগে। লগতে তেওঁৰ 2 পুত্ৰই যাতে পিতৃৰ অভাৱ বোধ কৰি মনোকষ্ট ভুগিব নালাগে, তাৰ প্ৰতি মমতাক বুজাবলৈ আহ্বান জনাইছে। মমতাক তেওঁৰ সন্তান দুটিক বুজাবলৈ কৈছে, দেশ ৰক্ষাৰ নামত সৈনিকৰ মৃত্যু অপৰিহাৰ্য, সেই মৃত্যু অতি পবিত্ৰ। সেই যুদ্ধত তেওঁৰ দৰে এজন সৈনিকৰ মৃত্যুৱে আন 10জনক ৰক্ষা কৰিব পাৰে, নিজৰ দেশখনক ৰক্ষা কৰিব পাৰে। যি মৃত্যুৱে দহক ৰক্ষা কৰে, যি মৃত্যুৱে নিজৰ দেশখনক ৰক্ষা কৰে, সেই মৃত্যুত দেৱতাৰ আশীৰ্বাদ থাকে, আৰু সেই মৃত্যু স্বৰ্গৰ পাৰিজাত ফুলৰ দৰে পবিত্ৰ। আত্মা যিদৰে অবিনশ্বৰ, ঠিক সেইদৰে দেশৰ বাবে মৃত্যুবৰণ কৰা সৈনিকৰ মৃত্যু অবিনশ্বৰ। কায়িক মৃত্যু হ'লেও জগতত চিৰকাল তেওঁ অমৰ হৈ ৰ'ব। তোমালোকে নিশ্চয় কবিতাটোৰ মূল কথাখিনি বুজিব পাৰিছা। তোমালোকে কবিতাটো ভালদৰে পঢ়ি চাবা, আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক সুধিবা, মই কথাখিনি আকৌ সুন্দৰভাৱে বুজাই দিম।